80% হৈ গ'ল সিজা গাহৰিখিনি। তো এতিয়া আমি বান্দাখিনি বন্ধাকবিখিনি দি দিওঁ নেকি? আৰু লাগিব নেকি অলপ? না হ'ব দে, 5-6 টুকুৰা দিছোঁ আৰু ন। এইয়া আমাৰ গাহৰি হৈ গ'ল এতিয়া। এইটো আমাৰ ইলেক্ট্ৰিচিয়ান, সি বস্তু ভাল কৰিব নাজানে, বেয়া কৰিব জানে। এই আমাৰ ওচৰৰ ফেনখন নিলে, আজিলৈ নাই ফেনখন। সেইটো মাল। হেল্ল' এভৰিৱান, আজি আমি গাহৰি বনাব ওলাইছোঁ। পৰ্ক আৰু বেম্বু শ্বুট, তাৰে মাত্ৰ অকণমান আলু থাকিব। বাকী আমি বস্তুখিনি ৰেডি কৰি লৈছোঁ দেই। এইখিনি বিলাহী আৰু এইটো বেম্বু শ্বুট। এইটো হৈছে ৰেডিমেড বেম্বু শ্বুট দেই, ধুনীয়া হয়, খুব চফ্ট আৰু এইখিনি আমাৰ গাহৰি ইয়াতে কিমান আছে? 2.5 কেজি আছে ন। বাকী আমাৰ বস্তুৱে ৰেডি কৰিছে বাৰু, পিঁয়াজ চিয়াজ দিয়ে দিলে। মই ভিডিঅ' কৰোঁতে দেৰিয়ে হৈ গ'ল ভালে, সি ঢালিয়ে দিলে এইফালে যা। বাকী যি হওক নহওক, এইখিনিৰ পৰা কৰিম আৰু এতিয়া ভিডিঅ'। বাকী সি ভাজিলে পিঁয়াজ চিয়াজ দি, জলকীয়া চলকীয়া দি, আৰু এইখিনি বিলাহী আৰু কি আছে? আলু আছে নেকি? অঁ, অলপ আলু দিম। তো বতৰটো আজি ধুনীয়া ঠাণ্ডা, খাই মজা লাগিব। তো কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰিব আৰু লাইক কৰি দিব দেই। মই আপোনালোকক দেখা গৈ থাকিম বাৰু। এতিয়াতো ষ্টাৰ্টিং হৈছে এনেকুৱা আৰু। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গাহৰি পৰ্ক লাভাৰ বোলে বেম্বু শ্বুট পৰি যাব লাহেকৈ। আৰু বেম্বু শ্বুট মানে সেইবুলি নাগা ষ্টাইল নহয় দেই, আমাৰ অসমীয়া ষ্টাইল। অসমীয়া ষ্টাইলত আলু থাকিব, অলপ বেম্বু শ্বুট থাকিব, বিলাহী থাকিব, ভোট জলকীয়া আছে নাই? ভোট জলকীয়া শুকানটোহে দিব লাগিব। ভোট জলকীয়াটো কেঁচাটো নাপাম চাগে, আমাৰ তলৰ দোকানত দোকান আছে, দোকানটোকে আনি দিবলৈ। শুকানটো বঢ়িয়া হয়, জ্বলা হয়। 4-5টা দি দিলে আৰু হৈ গ'ল। হয়তো মইতো বাৰু বনাই থাকোঁ, আমাৰ বস্তুৱে বনাইছোঁ। আজি কেনেকুৱা হয় টেষ্ট কৰি চাম আৰু দেই। বনাই থাকাচোন, মই মাজে মাজে ভিডিঅ'টো কৰি থাকিম আহি, হয় নাই? বিলাহী দিয়া সময়ত ভিডিঅ' কৰিম, গাজা টেঙা দিয়া সময়ত ভিডিঅ' কৰিম। এই পৰি গ'ল দেখোন। এতিয়া নিমখ চিমখ দি আছে। বাকী আৰু বনোৱাটো মই আপোনালোকক কিনো শিকাম, আপোনালোকে জানে আৰু চবেই বনাবলৈ নিশিকি। কিন্তু গাহৰি বুলি ক'লে আমাৰ এটা ইম'চনেল, মানে খুব লোভ লাগি যায়। আৰু যোনে গাহৰি বনাই দেখা পাওঁ, খাওঁ লাগে আৰু সেনেকুৱা আৰু কথাটো। তো দিয়ক, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। এতিয়া আমাৰ গাহৰি হৈ আছে। মস্ত জুচি এই গোটাকৈ নহৰু 2টামানৰ পেলাই দিছোঁ। খাই ভাল লাগিব যেতিয়া নহৰুটো মানে চব সিজি যাব ন, মজা লাগিব তেতিয়া নহৰুটো খাই। তো বন্ধুসকল, আমাৰ গাহৰিটোত মানে আজি আৰু এটা বস্তু এড কৰিম বুলি ভাবিছোঁ। সেইটো হৈছে বন্ধাকবি। আপোনালোকে খায়নে নাখায় নাজানো। যদি আজি আমাৰ ভিডিঅ'টো চাই যেতিয়া গাহৰি বনাব, তাৰমানে বন্ধাকবি যিটো ভিতৰৰ কোমলখিনি, সেইখিনি তাতে 2-4 পিচ এনেকৈ ওলাই পেলাই দিব পাৰিব। যেতিয়া সিজিব বস্তুটো, এনেকৈ চোবাই চাব, কি ধুনীয়া এটা টেষ্ট আহিব। সেইটো বস্তু একেবাৰে আগতে দিব নালাগে। যেতিয়া গাহৰিখিনি 70-80% মানে সিজিব, তাৰপাছত দিলে হয়, কাৰণ বন্ধাকবিটো বেছি সময় নালাগে দিছোঁ সিজিবলৈ। তো আমি এনেকৈ ওলাই লৈছোঁ আৰু মই ইয়াতে থৈ দিছোঁ। তো এইটো বস্তুটো তো এনেকৈ ওলালে হ'ল। আৰু এইটো বটা কৰিবা, মানে ভিতৰৰ কোমলীয়াখিনি 4-5 টুকুৰা ওলাই পেলাই দিলে হ'ল আৰু। ধৰক আপোনালোকে এইটো এক্সট্ৰাকৈ লৈ পেলাই খাব পাৰিব, হয় নাই? তো সেইটো বস্তু আপোনালোকে যদি খোৱা নাই আজিলৈকে, সেইটো ট্ৰাই কৰি চাব পাৰে, ধুনীয়া লাগিব। আৰু বন্ধাকবিটো খুব চফ্ট হৈ যায় সিজাৰ পাছত, টেষ্টি আৰু মানে এনেকৈ খাবলৈ পাৰিব। তো সেইটো আমি আজি বন্ধাকবিও দিম। তাতে কি দিছোঁ আমি? গাজা টেঙা দিছোঁ, ভোট জলকীয়া, বিলাহী, আলু থাকিব অলপ তাতে। তো সেইটো মানে নাগা ষ্টাইলত নহয়, আমাৰ অসমীয়া ষ্টাইলত। তো আপোনালোকেও ট্ৰাই কৰিব পাৰে ঘৰত। অলপ বন্ধাকবিৰ ভিতৰত যিখিনি কোমল বগা, সেইখিনি 2-4 পিচ এনেকৈ পেলাই দিব, মজা লাগিব। তো আমাৰ এইখিনি হৈ আছে বাৰু, এতিয়া অকণমান সময় লাগিব। তাৰপিছত মই ফাইনেলি যিখিনি হ'ব সেইখিনি আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। আৰু বন্ধাকবিখিনি মই ওলাই দিছোঁ। ইয়াতে 1 পিচ ওলাইছোঁ, বাকীখিনি ওলাম আৰু ওলাই পেলাই দিম। দিয়া সময়ত আপোনালোকক দেখুৱাম কেনেকুৱা হয়। সেই এনেকৈ নহয়, এয়া বন্ধাকবি ধুনীয়া কোমলীয়া। আৰু এতিয়া বৰষুণৰ বতৰত বন্ধাকবি অকণমান ভালকৈ চেক কৰিব দেই। চেক কৰি পেলাই ধুব ধুনীয়াকৈ, নহ'লে কেঁচু থাকে। কেঁচুটো আৰু থাকিব। এতিয়া বৰষুণ দিলে কেঁচু এনেকৈ
ওলাই ল'লে হ'ল আৰু এতিয়া মানে আপুনি এক্সট্ৰাকৈ সেইটো ওলাই লৈ পেলাই ধুনীয়াকৈ খাব পাৰিব ক্ৰাঞ্চি টাইপ হৈ যাব ক্ৰাঞ্চি খাব এনেকুৱা কুমলীয়াখিনি বহুত দিব নালাগে বহুত দিলেতো এইটো বন্ধাকবি চব্জি হৈ যাব 4-5 পিচ আৰু আপোনালোকে খাব পাৰিব বাটি দিলোঁ এনেই হ'ব বাৰু হ'ব দে ডাঙৰ জল সৰু সৰু কৰিছোঁ সবজিটো আপোনাৰ লাগিব পানী ন চাগে বেছি জোৰ হ'ব চাগে হ'ব মই এক পিচ টেষ্ট কৰোঁ বঢ়িয়া কাটে নহয় এইটো কালাৰ দেখিছে নাই কালাৰ এই বন্ধাকবি আমি যে দিছিলোঁ বন্ধাকবিটো সেইটো চুবাই মজা লাগিব कैमरा बंद हो ये बात मत कहना ভগাইছোঁ মানুহ বহুত নতুন বস্তু ফোন আছে নম্বৰ খাওঁ হ'ব এইটো এটাই মান তো গাইছ আমাৰ এতিয়া আমাৰ টেষ্ট চলি আছে কেনে হৈছে ক শৰ্মা দা কচোন কেনে হৈছে ফেনখন নিলে বনাবলৈ আৰু নাহিলে আৰু ফেনখন ঘূৰি সেইকাৰণে গাহৰি টেষ্ট কৰিব দিছোঁ যাতে ফেনখন আনি দিয়ে আৰু দেই আনি দিব দেই ফেনখন কালি আনি দিব অঁ মাৰি আছে আমাৰ ফালে তো আপোনালোকে যদি বনাই যদি আগতে খোৱা নাই বন্ধাকবি দি পেলাই খাব মনে পাব বিমলে মৰিয়ে যাব এতিয়া খাবলৈ নহয় मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ চ' গাইছ এতিয়া মই খাবলৈ লৈছোঁ সিহঁতেতো খালে সিহঁতে কৈছে খুব ভাল হোৱা বুলি ত' মই এবাৰ টেষ্ট কৰি চাওঁ আৰু যদি আপোনালোকেও যদি ভাবিছে ঘৰত বনাই খাম বুলি খাবলৈ পাৰে একো কথা নাই চব সকলোখিনি বস্তু দিব আমাৰ নৰ্মেল হিচাপে যেনেকৈ বনাওঁ হালধি আলু বিলাহী দি ত' সেনেকৈ আপোনালোকেও বনাওক আৰু কিন্তু যিখিনি বন্ধাকবি দিব এইখিনি মানে গাহৰিখিনি সিজাৰ পাছতে দিব কাৰণ বন্ধাকবি আগতেই দি দিলে গেলি যাব মানে সেইখন অলপ বন্ধাকবি চব্জি হৈ যাবগৈ ত' সেইকাৰণে প্ৰায় 70-80% মান সিজাৰ পাছতহে আপোনালোকে বন্ধাকবিখিনি দিব আৰু বহুত নিদিব 4-5 টুকুৰা যেনেকৈ 1 টুকুৰাকৈ খাব পাৰে তো সেনেকৈ দিব আৰু তো আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো কেনে পালে আৰু যদি এতিয়ালৈকে বন্ধাকবি আৰু গাহৰি খোৱা নাই বনাই পেলাই ট্ৰাই কৰি চাওক